নমস্কাৰ কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আমি আপোনালোকৰ লগত ডিছকাছ কৰিম আগন্তুক আছাম পুলিচ SI, ABUB আৰু APR এক্সামৰ কাৰণে সুবিধা হোৱাকৈ ইণ্ডিয়ান হিষ্ট্ৰী ভাৰতৰ ইতিহাসৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আমি সম্পূৰ্ণ অসমীয়াত ডিছকাছ কৰিম। আৰু এই চিৰিজটো আমি স্পেচিয়েলি আছাম পুলিচ SI কাৰণে সুবিধা হোৱাকৈ আমি সম্পূৰ্ণ চিলেবাছ ৱাইজত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰি আছোঁ। তাৰ আজি পাৰ্ট নাম্বাৰ 8। যদি আপোনালোকে আগৰ পাৰ্টৰ ভিডিঅ' মোৰ চোৱা নাই, তলত ডিছক্ৰিপশ্যন বক্সত ভিডিঅ'সমূহৰ লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে ভিডিঅ'সমূহ চাই ল'বকে। আৰু আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধু বান্ধৱী আৰু যদি আছাম পুলিচ SI, ABUB আৰু APR এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকক ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবকে। আৰু এইখিনিতে আপোনালোকে এটা ইনফৰ্মেশ্যন দি যাওঁ, আছাম পুলিচ SI, ABUB আৰু APR এক্সামৰ কাৰণে স্পেচিয়েলি দুখন ইবুক লঞ্চ কৰা হৈছে। এই ইবুক দুখন সম্পূৰ্ণ ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়ামত লঞ্চ কৰা হৈছে। অ'কে, এই ইবুক দুখনত সম্পূৰ্ণ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ লগতে মষ্ট ইম্পৰ্টেণ্ট এক্সপেক্টেড কুৱেশ্যন ইয়াত ইনক্লুড কৰা হৈছে। অ'কে, যদি আপোনালোকে এই বুকখন ল'ব বিচাৰে, তলত ডিছক্ৰিপশ্যন বক্সত ই বুকখনৰ লিংক দি আছে, তাৰ পৰা আপোনালোকে ই বুকখন পাৰচেছ কৰিব পাৰিব। অ'কে, আহক আজি কুৱেশ্যনখিনি আমি ডিছকাছ কৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1, হুইচ অফ দ্য ফলোয়িং ৱেৰ দ'জ ডিল উইথ মেজিক স্পেলছ এণ্ড উইথ ক্ৰাফ্ট। অ'কে, কৈছে যে আমাৰ নিম্নলিখিত কোনখন, তলত উল্লেখ কৰা কোনখন বেদ যাদু মন্ত্ৰ আৰু যাদুবিদ্যাৰ সৈতে সম্পৰ্কিত হয়। অ'কে, তলত উল্লেখ কৰা কোনটো বেদ, অ'কে মনত ৰাখিব কোনটো বেদ যাদু মন্ত্ৰ আৰু যাদুবিদ্যাৰ সৈতে সম্পৰ্কিত হয়। অপশ্যনবিলাক চাই ল'ব, ঋগবেদা, সামবেদা, যজুৰ্বেদা এণ্ড অথৰ্ব বেদা। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, অথৰ্ব বেদা। মনত ৰাখিব আমাৰ যিটো অথৰ্ব বেদাত আমাৰ কি হয়, যাদু মন্ত্ৰ আৰু যাদুবিদ্যাৰ সৈতে সম্পৰ্কিত হয়। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 2, দ্য ৱৰ্ল্ড ইজ গুড এণ্ড গড ইজ মাই চ'ল ইজ ফিলচফি কণ্টেইন ইন দ্য। অ'কে, পৃথিৱীখন ঈশ্বৰ আৰু ঈশ্বৰ মোৰ আত্মাই হৈছে সন্নিৱিষ্ট দৰ্শন। অ'কে, এইটো কোনে কৈছিলে, কোনটো আমাৰ দৰ্শনত ইয়াৰ বিষয়ে উল্লেখ আছে। অপশ্যনলৈ চাই ল'ব, বেদাছ, উপনিষদ, ব্ৰাহ্মণাছ এণ্ড বেদা। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, উপনিষদ। মনত ৰাখিব আমাৰ উপনিষদত উল্লেখ আছে যে পৃথিৱীখন ঈশ্বৰ আৰু ঈশ্বৰ মোৰ আত্মা। অ'কে, নেক্সট কুৱেশ্যন, হুইচ অফ দ্য অল্ডেষ্ট বেদা। অ'কে, আটাইতকৈ পুৰণি বেদ কোনখন হয়, আমাৰ বেদ 4খন হয়। অ'কে, এই বেদ 4খনৰ ভিতৰত আটাইতকৈ পুৰণি বেদ কোনখন হয়। অপশ্যনবিলাক চাই ল'ব, ঋগবেদা, অথৰ্ব বেদা, সামবেদা এণ্ড যজুৰ্বেদা। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, ঋগবেদা। মনত ৰাখিব আমাৰ ঋগবেদাখনেই হৈছে আটাইতকৈ পুৰণি বেদ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 4, হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ দ্য মেইন কেৰেক্টাৰিষ্টিক অফ দ্য লেটাৰ বেদিক এজ। অ'কে, নিম্নলিখিত কোনটো পাৰৱৰ্তী বৈদিক যুগৰ মুখ্য বৈশিষ্ট্য আছিল। অ'কে, বহুত ইম্পৰ্টেণ্ট হয়, নিম্নলিখিত কোনটো পাৰৱৰ্তী বৈদিক যুগৰ মুখ্য বৈশিষ্ট্য আছিলে। অপশ্যনবিলাক চাই ল'ব, কাষ্ট ছিষ্টেম, বাৰ্মা ছিষ্টেম, ট্ৰাইবেল পলিটি এণ্ড ফুড গেডাৰিং প্ৰেক্টিছ। অ'কে, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, কাষ্ট ছিষ্টেম। অ'কে, আমাৰ যিটো কাষ্ট ছিষ্টেম আছিলে কি নিম্নলিখিত আমাৰ এইটো পাৰৱৰ্তী বৈদিক যুগৰ মুখ্য বৈশিষ্ট্য আছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 5, দ্য বেটেল অফ মহাভাৰতা ইজ বিলিভ টু হেভ বিন ফট এট কুৰুক্ষেত্ৰ ফৰ। অ'কে, কুৰুক্ষেত্ৰত সংঘটিত হোৱা মহাভাৰতৰ যুদ্ধ কিমান দিন হৈছিল বুলি ধাৰণা কৰা হয়। অ'কে, আমাৰ যিটো কুৰুক্ষেত্ৰ ৱাৰ কিমান দিন যুদ্ধ হৈছিল বুলি আমি ধাৰণা কৰা হয়। অপশ্যনবিলাক চাই ল'ব, 20 days, 16 days, 14 days এণ্ড 18 days। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, 18 days। অ'কে, আমাৰ যোনটো 18 দিন, আমাৰ যিটো কুৰুক্ষেত্ৰ ৱাৰ 18 দিন যুদ্ধ হোৱা বুলি ধাৰণা কৰা হয়। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 6, হু এমং দ্য ফলোয়িং ৱাজ এ সংস্কৃত গ্ৰামাৰিয়ান এণ্ড অথৰ অফ অষ্টাধ্যায়ী সংস্কৃত গ্ৰামাৰ। অ'কে, আমাৰ যিটো অষ্টাধ্যায়ী, মনত ৰাখিব অষ্টাধ্যায়ী সংস্কৃত যোনটো ব্যাকৰণ হয়, এই ব্যাকৰণৰ লেখক কোন আছিলে। অপশ্যনবিলাক চাই ল'ব, কালিদাস, পাণিনি, পতঞ্জলি এণ্ড মানু। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, পাণিনি। মনত ৰাখিব পাণিনি আছিলে আমাৰ যিটো অষ্টাধ্যায়ী, আমাৰ যিটো সংস্কৃত ব্যাকৰণ, এই সংস্কৃত ব্যাকৰণৰ লেখক আছিল পাণিনি। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 7, দ্য মিনিং অফ বুদ্ধ ইজ। অ'কে, বুদ্ধৰ অৰ্থ কি হয়, আমাৰ যিটো বুদ্ধ কৈ থাকোঁ, আমাৰ যিটো বুদ্ধ ধৰ্ম, বুদ্ধৰ অৰ্থ কি হয়। অপশ্যনবিলাক চাই ল'ব, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, দ্য এনলাইটেণ্ড ওৱান। অ'কে, দ্য এনলাইটেণ্ড ওৱানে হৈছে আমাৰ যিটো বুদ্ধৰ অৰ্থ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 8, মহাবীৰা ৱাজ এ। অ'কে, মহাবীৰ কোন আছিল। অ'কে, মহাবীৰ আছিল কি হয়, অপশ্যনবিলাক চাই ল'ব, মহাবীৰ আছিলে আমাৰ অপশ্যন নম্বৰ বি, দ্য 24th তীৰ্থংকাৰ। মনত ৰাখিব দ্য 24th তীৰ্থংকাৰ হৈছে আমাৰ যিটো মহাবীৰ আছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 9, দ্য 4th বুদ্ধিষ্ট কাউন্সিল ৱাজ হল্ড ইন। অ'কে, চতুৰ্থ বুদ্ধ পৰিষদ অনুষ্ঠিত কৰিছিল। অ'কে, কোনে অনুষ্ঠিত কৰিছিলে। অপশ্যনবিলাক চাই ল'ব, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, কনিষ্কা। মনত ৰাখিব কনিষ্কা আমাৰ চতুৰ্থ বুদ্ধ পৰিষদ অনুষ্ঠিত কৰিছিল। অ'কে, মনত ৰাখিব কনিষ্কা। নেক্সট কুৱেশ্যন নম্বৰ 10, নালন্দা ইউনিভাৰ্চিটি ইন বিহাৰ ৱাজ এ গ্ৰেট চেণ্টাৰ অফ লাৰ্ণিং স্পেচিয়েলি ইন। অ'কে, আমাৰ কিন্তু নালন্দা বিশ্ববিদ্যালয় বিশেষকৈ শিক্ষাৰ এক মহান কেন্দ্ৰ আছিল। অ'কে, কাৰ এক মহান কেন্দ্ৰ আছিলে। অপশ্যনবিলাক চাই ল'ব, জৈনিজিম, তন্ত্ৰ, বুদ্ধিজিম এণ্ড বৈষ্ণৱিজম। অ'কে,
কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি বুদ্ধিজিম। মনত ৰাখিব বুদ্ধিজিম আমাৰ নালন্দা বিশ্ববিদ্যালয়ৰ বিশেষ এক শিক্ষাৰ এক মহান কেন্দ্ৰ আছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 11 অন বিহাফ অফ ঔৰংজেব কোচবিহাৰ ৱাজ চাইন বাই। অ'কে, সম্ৰাট ঔৰংজেবৰ হৈ কোচবিহাৰ কোনে জব্দ কৰিছিলে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ঔৰংজেবৰ হৈ কোনে জব্দ কৰিছিলে? অপশ্যনলৈ চাই ল'ব মীৰ জুমলা, জয় সিং, প্ৰিন্স আকবৰ এণ্ড চিস্তা জাহান। অ'কে, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ মীৰ জুমলা। মনত ৰাখিব মীৰ জুমলাই সম্ৰাট ঔৰংজেবৰ হৈ কোচবিহাৰ জব্দ কৰিছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 12 হু বিল্ড ৰেড ফৰ্ট। অ'কে, লাল কিল্লা কোনে নিৰ্মাণ কৰিছিলে? অপশ্যনলৈ চাই ল'ব আকবৰ, হুমায়ুং, ঔৰংজেব এণ্ড শ্বাহজাহান। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি শ্বাহজাহান। মনত ৰাখিব শ্বাহজাহানে লাল কিল্লা নিৰ্মাণ কৰিছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 13 হয় এমং দ্য ফলোয়িং ৱাজ অলছ' নন এজ জিন্দা ফৰ্ট। অ'কে, নিম্নলিখিত কোনজনক জিন্দা পীৰ বুলি জনা গৈছিল? অ'কে, অপশ্যনলৈ চাই ল'ব ঔৰংজেব, শ্বাহজাহান, আকবৰ এণ্ড জাহাংগীৰ। অ'কে, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ ঔৰংজেব। মনত ৰাখিব ঔৰংজেবক জিন্দা ফুড হিচাপে জনা গৈছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 14 ৰাজা ৰামমোহন ৰয় ৱাজ ফাউণ্ডাৰ অফ। অ'কে, ৰাজা ৰামমোহন ৰয় প্ৰতিষ্ঠাপক আছিল। অ'কে, কোনটো সমাজৰ প্ৰতিষ্ঠাপক আছিলে ৰাজা ৰামমোহন ৰয়? অপশ্যনলৈ চাই ল'ব প্ৰাৰ্থ সমাজ, আৰ্যন সমাজ, ব্ৰহ্ম সমাজ এণ্ড ৰামকৃষ্ণ মিছন। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ব্ৰাহ্ম সমাজ। মনত ৰাখিব আমাৰ যিটো ৰাজা ৰামমোহন ৰয় ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক আছিল। অ'কে, আমি ইয়াৰ বিষয়ে ডিছকাছ কৰিম। অ'কে, ইন 1820 মনত ৰাখিব 1820 চনত ৰাজা ৰামমোহন ৰয় ফাউণ্ডেড কৰিছিলে ব্ৰাহ্ম সমাজ। অ'কে, কেতিয়াবা সোধে ব্ৰাহ্ম সমাজ কেতিয়া ফাউণ্ডেড হৈছিলে? তেতিয়া হ'ব 1828 চন। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 15 ৰাজা ৰামমোহন ৰয় ৱাজ গিভেন দ্য টাইটেল ৰাজা বাই দ্য। অ'কে, ৰাজা ৰামমোহন ৰয়ক ৰাজা উপাধি কোনে প্ৰদান কৰিছিলে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ৰাজা উপাধি কোনে প্ৰদান কৰিছিলে? ব্ৰিটিছ, ফ্ৰেঞ্চ, ডাচ এণ্ড মোগল। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি মোগল। মনত ৰাখিব ৰাজা ৰামমোহন ৰয়ক ৰাজা উপাধি কোনে প্ৰদান কৰিছিলে? মোগলসকলে প্ৰদান কৰিছিল। অ'কে, নেক্সট আমি ইয়াৰ বিষয়ে আমি ডিছকাছ কৰিম। ৰাজা ৰামমোহন ৰয় অ'কে ৱাজ গিভেন দ্য টাইটেল অফ ৰাজা বাই আকবৰ টু। মনত ৰাখিব আকবৰ টু দ্য মোগল এম্পায়াৰ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 16 হু ইজ দ্য অথৰ অফ বুক দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ 1857-1859। অ'কে, আমাৰ যিটো 1857 চনৰ পৰা 1859 চনৰ যি ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ ৱাৰ হৈছিলে, ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ দ্য ফাৰ্ষ্ট ইণ্ডিয়া ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ, এই বুকখনৰ অথৰ কোন হয়? অপশ্যনলৈ চাই ল'ব ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি কাৰ্ল মাৰ্কছ। মনত ৰাখিব দ্য কাৰ্ল মাৰ্কছে হৈছে দ্য ফাৰ্ষ্ট ইণ্ডিয়া ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ 1857-1859 এই বুকখনৰ অথৰ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 17 হুইচ অফ দ্য ফলোয়িং ইজ কল্ড মাগনা কাৰ্ট অফ ইংলিছ এডুকেশ্যন ইন ইণ্ডিয়া। অ'কে, নিম্নলিখিত কোনটোক ভাৰতত ইংৰাজী শিক্ষাৰ মেগনা টাটা বুলি কোৱা হয়? অ'কে, বহুত ইম্পৰ্টেণ্ট হয়। কোনটোক আমাৰ ভাৰতৰ ইংৰাজী শিক্ষাৰ মেগনা টাটা বুলি কোৱা হয়? অপশ্যনলৈ চাই ল'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি উডছ ডিছপেচ। অ'কে, উডছ ডিছপেচ হকে আমাৰ যিটো ভাৰতৰ কি হয় ইংৰাজী শিক্ষাৰ মেগনা টাটা বুলি কোৱা হয়। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি। নেক্সট ইয়াৰ বিষয়ে আমি ডিছকাছ কৰিম দ্য উড ডিছপেচ। অ'কে, দ্য উড ইজ নন এজ দ্য মাগনা কাৰ্ট অফ ইণ্ডিয়া এডুকেশ্যন ইট ৱাজ এক্ট অফ 1854। অ'কে, মনত ৰাখিব 1854 চনত ব্ৰিটিছে এই এক্টটো পাছ কৰিছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 18 দ্য আৰ্য সমাজ মুভমেণ্ট হেড বিন ষ্টাৰ্টেড বাই। অ'কে, আৰ্য সমাজ কোনে আৰম্ভ কৰিছিলে? বহুত ইম্পৰ্টেণ্ট হয়। আৰ্য সমাজ কোনে আৰম্ভ কৰিছিলে? অপশ্যনলৈ চাই ল'ব কেশৱ চন্দ্ৰ সেন, স্বামী বিবেকানন্দ, স্বামী দয়ানন্দ সৰস্বতী এণ্ড দেৱেন্দ্ৰনাথ টেগোৰ। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি মনত ৰাখিব স্বামী দয়ানন্দ সৰস্বতী। অ'কে, স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ কি কৰিছিলে? আৰম্ভ কৰিছিল। অ'কে, নেক্সট ইয়াৰ বিষয়ে আমি ডিছকাছ কৰিম। অ'কে, আৰ্য সমাজ ফাউণ্ডেড বাই 1875 আৰু কোন আছিলে? দয়ানন্দ সৰস্বতী। অ'কে, was a re-established the Vedas, the earliest Hindu scripture as revealed truth. Okay. Next question number 19. India for the Indians was a political message of. Okay. ভাৰতীয়সকল বাবে ভাৰত কাৰ ৰাজনৈতিক বাৰ্তা আছিল? Okay. কোনে এই বাৰ্তা দিছিলে যে ভাৰতীয়সকলৰ বাবে ভাৰত? Okay. অপশ্যনলৈ চাই ল'ব হুমে, দয়ানন্দ, ডি ৱাছে এণ্ড বিবেকানন্দ। Okay. কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি দয়ানন্দ। অ'কে, আমাৰ যিটো স্বামী বিবেকানন্দ দয়ানন্দ সৰস্বতীয়ে বাৰ্তা দিছিল যে ভাৰতীয়সকলৰ বাবে ভাৰত। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 20 দ্য অৰিজিনেল নেম অফ স্বামী দয়ানন্দ সৰস্বতী ৱাজ। অ'কে, স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি আছিলে? এইটো অকণমান মিষ্টেক হ'ল টাইপিঙত। যে স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি আছিলে? অপশ্যনলৈ চাই ল'ব অবিশংকৰ, গৌৰীশংকৰ, মূলাশংকৰ এণ্ড দয়েশ শংকৰ। অ'কে, কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি মূলাশংকৰ। মনত ৰাখিব আমাৰ যিটো স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিলে মূলাশংকৰ। অ'কে, চ' আই হোপ কুৱেশ্যনখিনি আপোনালোকৰ ক্লিয়াৰ হৈছে। আমি আছাম পুলিচ এছ আই কাৰণে স্পেচিয়েলি ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ ডিছকাছ কৰিছোঁ। অ'কে, যদি আপোনালোকে ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীক ভিডিঅ' মোৰ শ্বেয়াৰ কৰিব। অ'কে।
ধন্যবাদ।